Hello and welcome to another video of this video editing series. আমি দেখাইছিলোঁ আপোনাক মানে আমি নহয় মই দেখাইছিলোঁ এই হেৰিটো দেখাইছিলোঁ কিবা কি দেখাইছিলোঁ সিলেকশ্যন টুল ৰেজৰ টুল এইকেইটা দেখালোঁ আৰু এইটো কেনেকৈ টেক্সট দিব পাৰি এইটো দেখালোঁ তো এই বস্তুটো চাওক আপুনি যেতিয়া শুনিব যোনটো কম্পিউটাৰৰ অডিঅ'টো ৰেকৰ্ড হৈছে নে মই নাজানো হ'লেতো ভাল কথা নহ'লে উপায় নাই এনেকৈ শুনিব মোৰ মাতটো বাৰু শুনিব মই জানো তো এইবিলাক যিকেইটা শ্বট এইকেইটাতো মই ধৰি লওক নৰ্মেলি লোৱা শ্বট 60 FPS সেইকেইটা মোক যদি শ্ল' মোশ্যন কৰিব লাগে মই শ্ল' ম'টো শিকাম আজি তো শ্ল' মো যদি হয় কি কৰিব লাগিব এইটো আঁতৰাই লৈছোঁ এইকেইটা দেই ধৰি লওক এই শ্বটটো মই শ্ল' কৰিব লাগে এই শ্বটটো মই গোটেই শ্বটটোৱে মই শ্ল' কৰিব লাগে এইটোতো নৰ্মেল হৈ আছে এতিয়া মই ইয়াত ডিটেইলছটো চালে গমেই পাব Where is the details? ফুটেজত আছে চাগে এইটো চাওক 59.94p মানে 60 FPS এইটো শ্বুট হৈছে মানে স্পীড আপ বা স্পীড ডাউন কৰিব লাগে শ্ল' কৰিব লাগে বা ফাষ্ট কৰিব লাগে মই কি কৰিম তো মই ৰাইট ক্লিক এটা কৰিম কৰাৰ পিছত এইটো দেখিছে স্পীড এণ্ড ডিউৰেশ্যন স্পীড/ডিউৰেশ্যনটোত মাৰিলে এইটো চাওক 100% স্পীড হৈ আছে আপুনি 60 FPS ক্লিপ এটা 50%লৈকে শ্ল' কৰিব পাৰিব আৰু 120p ক্লিপ এটা আপুনি 25%লৈকে শ্ল' কৰিব পাৰিব যদি আপোনাৰ এইখন মানে ছিকুৱেঞ্চটো 24 বা 25 FPSত আছে তো এতিয়া মই এইটো 50%লৈকে শ্ল' ডাউন কৰি দিম 50% এইটো কৰি দিলোঁ চাওক এইটো লম্বা হ'ল মই এইটো এবাৰ ৰেণ্ডাৰ কৰি লওঁ যাতে হেৰিটো ফাষ্ট হয় ৰেণ্ডাৰিং মই মানে ভিডিঅ'বিলাক বেছি প্ৰফেচনেল ৱেত মানে নেদেখাওঁ আৰু আপোনালোকে এনেকৈ যাব তেনেকৈ যাব এইবিলাক নহয় মানে যিটো মই মুখত আহিছে এইটোৱে কৈ আছোঁ তো এপাক ছেভ মাৰি ল'লোঁ এইটো চাওক শ্ল' ডাউন হৈ গ'ল হেৰি 50% দেখাই আছে এতিয়া আপোনালোকে নিজে দেখিলেই গম পাব এইটো চাওক শ্ল' ডাউন হৈ গ'ল ফাইলটো আৰু এইটোকে যদি আপুনি স্পীড আপ কৰিব বিচাৰে বোলে নাই এইটো অলপ বেলেগ কৰোঁ বোলে 120 150 500 স্পীড কৰি চাওঁচোন কি হয় ৰ'ব 500 কৰোঁ এনেই কৰোঁ লেটছ চি এইবিলাক যে বেছি ফাষ্ট মোশ্যনৰ কিবা কিবি ছিকুৱেঞ্চ দেখুৱাব লগা হয় তেতিয়া এইটো আপুনি ইউজ কৰিব পাৰে মই নৰ্মেল 50%ত আনি সেইটো আকৌ মই হেৰি কৰি দিওঁ ৰ'ব 100% কৰিব লাগে ধৰি লওক এইটো বস্তু মই এতিয়া খোজকাঢ়ি যোৱা শ্বট এটা আছিলে আমি খোজকাঢ়ি আকৌ ৰিভাৰ্ছ অহা দেখুৱাব লাগে তেতিয়া কেনেকৈ কৰিব কিবা এটালৈ আগবাঢ়ি গৈছিলে আকৌ ঘূৰি আহিছে আগবাঢ়ি গৈছে আকৌ ঘূৰি আহিছে সেই বস্তু দেখাব লাগে ধৰি লওক ৰিভাৰ্ছ কেনেকৈ কৰিব মানে এইটোতে পাৰিব গ'ল স্পীডটো 100%তে ৰিভাৰ্ছ স্পীড কৰি দিলে এইটো ওলোটাকৈ আহিব চাব দেই এতিয়া তাৰ পিছলৈ আহি আছে এতিয়া আগলৈ যোৱা নাই কিন্তু পিছলৈ আহি আছে মই ফিচাৰ্ছবিলাক দেখাইছোঁ খেলা কৰাটো আপোনাৰ কথা কেনেকৈ খেলে কেনেকৈ এইটো ইউটিলাইজ কৰে মই দেখাই দিছোঁ বস্তুবিলাক কেনেকৈ কৰিব পাৰি খালি লেটছ গ' বেক টু নৰ্মেল আমি ৰিভাৰ্ছ কৰিবলগীয়া নাই তাৰপিছত আপোনাৰ বোলে এতিয়া এই ক্লিপটো বোলে আপুনি গোটেইটো 50% নালাগে প্ৰথমখন স্পীড লাগে মাজত শ্ল' লাগে আকৌ স্পীড লাগে সেইটো কেনেকৈ কৰিব সেইটোৰ কাইদা আছে ধুনীয়াকৈ এইটো যে দেখিছে এইডাল অকণমান ওপৰলৈ উঠাই ল'লে এইডাল টান এডাল আহিব চাওক এইডাল লাঠি এডাল সেইডাল হ'লেই হ'ল ইয়াত এটা বস্তু লিখা আছে এফেক্স চাওক এইটো এফেক্সটোত আকৌ ৰাইট ক্লিক মাৰি দিব চৰি এই এফেক্সটোত ৰাইট ক্লিক এটা মাৰি দিব ৰাইট ক্লিক মৰাৰ পিছত আপুনি টাইম ৰিমেপিং যাব স্পীডটোলৈ যাব মাৰিলে এতিয়া অকণ এডভান্স ফিচাৰ্ছ কিছুমান দেখাই আছোঁ দেই ইয়াত মই প্ৰথমকণ ধৰি লওক আপোনাক শ্ল' লাগে এনেকৈ আৰু অকণ শ্ল' লাগে এই বস্তুকণ আপোনাক ফাষ্ট লাগে এনেকৈ ঘূৰা লাগে আৰু এইকণৰ পৰা আপোনাক ধৰি লওক শ্ল' লাগে ইয়াত দেখিছে নহয় এই আপুনি পেন টুলটো লৈ ল'ব পি মাৰিলে ওলাই যাব এইটো এনেকৈ কললৈকে লাগে চাই ল'ব এইকণলৈকে লাগে ধৰি লওক ইয়াত এটা পইণ্ট মাৰি দিলে আকৌ এইকণ ফাষ্ট লাগে আপোনাক ফাষ্ট লাগে আকৌ এইকণ শ্ল' এইকণৰ পৰা ধৰি লওক অকণ শ্ল' লাগে পি মৰাৰ পিছত আকৌ ভি মাৰি ল'লে ভি মৰাৰ পিছত এইডাল দেখিছেনে ইয়াত নিয়াৰ লগে লগে আহি যাব চিনডাল ইয়ালৈ দি আপুনি তললৈ টানি দিয়াৰ লগে লগে কাৰ চিনডালে দি লেফ্ট ক্লিকডাল দি ধৰি তললৈ এনেকৈ টানি দিব স্পীডটো মানে এইটো আপোনাৰ তললৈ আহি আছে শ্ল' ডাউন হৈ আছে মই ধৰি লওক 52%ত ৰাখিলোঁ এইটো এতিয়া চাব আপুনি এইকণ ধুনীয়াকৈ 52%ত হৈছে এইকণ লাহে লাহে গৈছে ধুনীয়াকৈ দেখিছে এইকণৰ পৰা নৰ্মেল হ'ব আকৌ সেইখিনি নৰ্মেল আকৌ ধৰি লওক
এইকণৰ পৰা আপোনাক শ্ল' লাগে, আকৌ সেই এইকণ পাৰ্টত ধৰি আকৌ তললৈ এনেকৈ টানি দিলোঁ 51%। চাওক শ্ল', এইকণ ফাষ্ট, আকৌ এইকণ শ্ল', দেখিলে? এতিয়া এই মাজৰ ফাষ্টখন আৰু অকণ ধৰি লওক আপোনাক ফাষ্ট লাগে, এতিয়া এইটো আকৌ লেফ্ট ক্লিকটো ধৰি ওপৰৰ ফালে ঠেলি দিব, ধৰি লওক আপোনাক 130 মান লাগে। এতিয়া চাব মই দেখাই দিছোঁ, অকণ শ্ল' আহিল, ঘপচে স্পীড হৈ যাব, অকণ স্পীড, আকৌ এইকণৰ পৰা শ্ল'। এতিয়া চাওক এইকণত যেতিয়া আপোনাৰ চেঞ্জটো আহিব, ঘপককৈ চেঞ্জ এটা আহিছে, এইটো আপুনি ধুনীয়াকৈ পাহাৰৰ টাইপ মানে ধুনীয়াকৈ ব্লেণ্ড কৰাব লাগিব। ব্লেণ্ড যেতিয়া কৰাব খুজিব, এই দুটা পইণ্ট আছে চাওক, এই পইণ্টটোত ক্লিক কৰি দিব, এনেকৈ দিলে আপোনাৰ ধুনীয়াকৈ অকণমান শ্ল'প এটা হৈ যায় চাওক, মানে ঘপচে নাহে আৰু ধুনীয়াকৈ শ্ল'প এটাত গৈছে। আকৌ এইটো ঝাটকা এটা ডাইৰেক্ট নামি আছে নহয়, এইটো আপুনি অকণমান এনেকৈ টানি দিব, এইটো আগলৈ দিলে শ্ল'প এটা ক্ৰিয়েট হৈ গ'ল। যদি এইটো চাওঁ, এইটো চাওক ধুনীয়া শ্ল'প এটা ক্ৰিয়েট হৈ গৈছে, লাহেকৈ উঠিব, স্মুথলি নামিব, আৰামত ধুনীয়া লাগিছে দেখি। এতিয়া চাওক আপোনাৰ অডিঅ'টো ছুটি হৈ থাকিলে এইটো কেনেকৈ মানে এতিয়া চিংক কৰাব বা কেনেকৈ এইটো আঁতৰাই দিব। যেতিয়া আপোনাৰ এইটো প্ৰয়োজন নাথাকিলে আপুনি এইটো কাটি আঁতৰাই দিব পাৰে। এতিয়া আপুনি যদি এইটো কৰে, দুইটা চিলেক্ট হৈ আছে, আকৌ আপুনি ক্লিপটোত ৰাইট ক্লিক এটা কৰিব, তাত চাব আপুনি আনলিংক বুলি অপশ্যন এটা থাকিব, আনলিংকটোত এইটো চাওক টিক মাৰ্ক হৈ থকা নাই, এইটো আনলিংকটোত টিক কৰি দিব, টিক কৰি দিয়াৰ লগে লগে এইটো এটা ফাইল হৈ গ'ল, এইটো এক্সট্ৰা ফাইল হৈ গ'ল। এতিয়া ধুনীয়াকৈ আপুনি এইটো চিলেক্ট কৰি লওক, ধুনীয়াকৈ আপোনাৰ কীবৰ্ডৰ ডিলিট অপশ্যনটো দবাই দিয়ক, কাম খতম। কাৰণ কিন্তু প্ৰয়োজনেই নাই, মোৰ এইটোৰো প্ৰয়োজন নাই, মই এইটোৰো আনলিংক কৰি দিছোঁ, ডিলিট। এইটো আকৌ আপুনি শ্বৰ্ট ফিল্মত এইবিলাক নহয় দেই, শ্বৰ্ট ফিল্মত আপোনাক অডিঅ'টোৰ যদি প্ৰয়োজন আছে এইটো ৰাখিব লাগিব, এইটো মিউজিক ভিডিঅ'জ বা কিবা চিনেমেটিক্স এইবিলাকত আৰু ধৰি লওক এতিয়া চিনেমেটিক্স যদিও কৰোঁ, এম্বিয়েঞ্চ ৰাখিব হ'লে এক্সট্ৰা এম্বিয়েঞ্চ এড কৰি দিওঁ। তো সেইটো আপোনাৰ নিজৰ টেষ্টৰ ওপৰত কথা, কি ৰাখিব খোজে কি নাৰাখে সেইটো মই ক'বলগীয়া কথা নহয়, মই জাষ্ট বেছিক বস্তুখিনিয়ে কৈ আছোঁ। তো এতিয়া আজি আপুনি স্পীড ৰিমেপিংটো শিকিলে, স্পীড নৰ্মেল স্পীডটো কেনেকৈ বঢ়ায় কেনেকৈ কমায়, ৰিভাৰ্ছ স্পীডটো শিকিলে, সেইখিনি গম পাই গ'ল। তো আপুনি আৰু অকণ খেলক এইখিনি বস্তু লৈ, মই আৰু দি থাকিম ভিডিঅ', যেতিয়া তেতিয়া দিম দেই, একো টাইম টেবুল নাই মানে, মই মন গ'লেই দিম। আৰু কি কৰিব পাৰোঁ, এই কিবা ব্লেক বাৰ যে লগায়, সেইটো আপুনি কৰক, নিউ আইটেম, এডজাষ্টমেণ্ট লেয়াৰ এটা ল'লে, এইটো এডজাষ্টমেণ্ট লেয়াৰটো আনি ইয়াৰ ওপৰত ইয়াত দি দিলে, চাওক এতিয়া এই ইফেক্টছত ভিডিঅ'ৰ আছে আৰু এই ভিডিঅ'ৰ অপশ্যনকেইটা আছে, টাইম ৰিমেপিংটো আছে। এতিয়া আমি কি কৰিম, ইয়াতে ইফেক্টছত এটা বস্তু বিচাৰিম, তাৰ নাম হৈছে ক্ৰপ, CROP, ক্ৰপ বুলি চাৰ্চ কৰিলে আহিব। ক্ৰপটো টানি আনি এই এডজাষ্টমেণ্ট লেয়াৰটোৰ ওপৰত দি দিব। এতিয়া ওপৰৰ পৰা টপটো দেখিছে, এই টপটোত 12% মাৰি দিব, 12%। পাৰ্চেণ্টটো কিয় অহা নাই, সেইটো পাৰ্চেণ্টেজতে হ'ব, আৰু বটমটো 12%, 12 মাৰি দিব। That's how the main cinematic looks comes out, চাওক আৰু মজা এটা ফিল আহি গ'ল না, সেইটো কয় চিনেমেটিক বাৰ। যদি এইটো আপোনাৰ এতিয়া মূৰটো কাট খাই গৈছে ধৰি লওক, কি কৰিব এতিয়া, আপুনি এই ভিডিঅ'টোলৈ যাব, ক্লিক কৰিব, এই মোশ্যনটোলৈ যাব, গৈ পেলাই এই পজিশ্যনটো এই দুটাৰ ভিতৰত এটা খেলিব, এইটো খেলিব লাগিব, তললৈ গুচি আহিব, চাওক এইটোৱেই খেলটা, একো টান বস্তু নহয়, ইণ্টাৰফেচটো গম পালে মজা, পইচা ঘটাৰহে কথা, এতিয়া চব শিকাই দিছোঁ লাহে লাহে। এইকেইটা জানিলে আধা আধি মানুহেতো এইকেইটা গম পাই দেখোন পইচা লৈ থাকে দেখোন, বেলেগতো একো নলেজ নায়েই। ট্ৰানজিশ্যন এটা মাৰি দিব, এনেকুৱা কিবা ফকলাণ্ডো ট্ৰানজিশ্যন এটা, জিলিক মিলিক। বাৰু ইমানলৈকে দেখালোঁ, ডেটছ অল ফৰ টুডে। আকৌ নতুন ভিডিঅ' এটা দিম, আপোনালোকক চাব, চাই থাকিব, দি থাকিম, কিবা কিবি ক'ব পাৰোঁ, কিন্তু ভাল বস্তুৱে দিম, বেয়া বস্তু নিদিওঁ, মানে কামত নহা বস্তু নিদিওঁ, কামত অহা বস্তুৱে দিম। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।